নমস্কাৰ বন্ধু বান্ধৱীসকল ইউডি ক্ৰিয়েচন নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি সাম ফাংচনাল গ্ৰুপ থাকিলে যৌব যজ্ঞসমূহৰ নামকৰণ কেনেদৰে কৰে আহক ভিডিঅ'টো আৰম্ভ কৰো আমি কেইটামান ফাংচনাল গ্ৰুপ লৈছো আৰু ইয়াক কেনেকৈ আইডেন্টিফাই কৰে আৰু ইয়াৰ সাফিক্স কি হয় চাও যদি OH গ্ৰুপ থাকে তেতিয়া আমি গম পাম এলকহল হ'ব আৰু যদি CHO থাকে তেতিয়া আমি গম পাম এলডিহাইড হ'ব বা যদি বা যৌব যৌগটোত COOH থাকে তেতিয়া আমি গম পাম কাৰ্বক্সিলিক এসিড হ'ব আৰু ইয়াৰ সাফিক্স হিচাপে ওইক এসিড বহিব আমি কোনো এটা যৌব যৌগ নামকৰণ কৰোতে প্ৰথমে ইয়াত প্ৰিফিক্স তাৰ পিছত ওয়াৰ্ড ৰুটটো লিখো তাৰ পিছত আমি সাফিক্স লিখো কেইটামান উদাহৰণ কৰি চাও ফাৰ্স্ট দিয়া আছে CH3 CH2 CH2 CH2OH আমি ইয়াক ইফালৰ পৰা নামকৰণ কৰিম কিয়নো ইফালৰ পৰা কাৰ্যকৰী মূলকটো আমি আগতে পাও 1 2 3 4 4 হলে এটো হ'ব বিউট 1 all বিউট 1 all বা বিউটানল নেক্সট আমি চাও CH3 CH2 তাৰ ওপৰত CH3 আছে প্ৰতিস্থাপক বা সাবস্টিটিউট হিচাপে CH2 OH আছে এতিয়া আমি ইয়াক ইফালৰ পৰা নামকৰণ কৰিম যেহেতু কাৰ্যকৰী মূলকটো ইফালৰ পৰা ওচৰত আমি পাও 1 2 2 নম্বৰত আছে মিথাইল সো 2 মিথাইল ইয়াত কাৰ্বন আছে 1 2 3 2 মিথাইল প্ৰপো 1 all 2 মিথাইল প্ৰপানল নেক্সট কোৱেশ্চন লৈছো CH3 CH তাৰ তলত CH3 আছে প্ৰতিস্থাপক বা সাবস্টিটিউট হিচাপে CH2 আছে CH2 তলত ক্লোৰিন আছে তাৰ পিছত CHOH ইয়াক আমি ৰল চেন হ'ব এইডাল আৰু আমি ইয়াক ৰাইট সাইডৰ পৰা নাম্বাৰিং কৰিম যেহেতু ফাংচনাল গ্ৰুপটো ৰাইট সাইডৰ পৰা আগত পাও তাৰ পিছত আমি পাও ক্লোৰো তাৰ পিছত আমি থাৰ্ড নম্বৰ পাও CH3 এতিয়া আমি প্ৰতিস্থাপক কেইটা লিখিব লাগিব প্ৰতিস্থাপক কেইটা ফাৰ্ষ্টত প্ৰিফিক্স হিচাপে লিখিব লাগিব লিখোতে আমি মন কৰিব লাগিব এলফাবেটিক্যালি ক্লোৰোটো আগত আহে সো আমি লিখিম 2 ক্লোৰো 1 2 3 3 নম্বৰত আছে 3 মিথাইল 2 ক্লোৰো 3 মিথাইল 1 2 3 4 বিউট 1 all এই যৌব যৌগটোৰ নাম হল 2 ক্লোৰো 3 মিথাইল বিউট 1 all এতিয়া আমি নেক্সট উদাহৰণ চাও নেক্সট আমাক দিয়া আছে CH3 CH2 CH2 CHO আমি জানিব লাগিব CHO মানে হল এলডিহাইড ইয়াত এলডিহাইড ফাংচনাল গ্ৰুপ হৈ আছে আৰু ইয়াৰ সাফিক্স হ'ব L এতিয়া আমি কাৰ্বন পৰমাণুকেইটা নামকৰণ কৰিম নামকৰণ কৰোতে আমাৰ এলডিহাইড গ্ৰুপটোকো আমি নামকৰণ কৰিব লাগিব 1 2 3 4 ইয়াত 4টা কাৰ্বন আছে সো এইটো হ'ব বিউট আৰু ইয়াৰ ফাৰ্ষ্টত আছে এলডিহাইডটো সো এইটো হ'ব বিউট 1 L বা বিউটানল নেক্সট উদাহৰণ লৈছো নেক্সট আমাৰ হাতত আছে CHO তাৰ পিছত CH2 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 CHO আমি যদি ইয়াক এইডাল লংগেষ্ট চেইন হিচাপে লও
আৰু ইফালৰ পৰা নাম্বাৰিং কৰো 1 2 3 4 5 তেতিয়া 1 নম্বৰত CH হয় আৰু 5 নম্বৰত CH ফাংচনেল গ্ৰুপ হিচাপে থাকে আকৌ যদি আমি ইফালৰ পৰা নাম্বাৰিং কৰো তেতিয়া 1 আৰু 5ত কাৰ্যকৰী মূলক কেইটা থাকে দুইটা সেম হ'ব সো আমি ইফালৰ পৰা কৰি দিছো আমি কাৰ্যকৰী মূলক কেইটাটো থকা C কেইটাও আমি নাম্বাৰিং কৰিম 1 2 3 4 5 5 হ'ব পেইন্ট পেইন্ট 1 5 ডাই L পেইন্ট 1 5 ডাই L Next question আছে আমাৰ CH3 CH2 CH2 COOH COOH থাকিলে আমি গম পাব লাগিব এইটো কাৰ্বক্সিলিক এসিড আৰু ইয়াৰ সাফিক্স হয় ওইক এসিড ওইক সাফিক্স ইয়াক আমি ৰাইটৰ পৰা নাম্বাৰিং কৰিম যেহেতু ৰাইটৰ পৰা ফাংচনেল গ্ৰুপটো আমি ফাৰ্ষ্টতে পাও আৰু ফাংচনেল গ্ৰুপটো আমি নাম্বাৰিং কৰিব লাগিব যেহেতু ইয়াতো কাৰ্বন পৰমাণু আছে 1 2 3 4 4 হ'ব বিউট 1 ওইক বিউট 1 ওইক বা বিউটানোইক এসিড নেক্সট আৰু লাষ্ট কোৱেশ্চনটো আমি চাও আমাৰ হাতত দিয়া আছে COOH তাৰ পিছত দিয়া আছে সাবস্টিটিউট হিচাপে CH3 এতিয়া আমি ইয়াক COOH গ্ৰুপটো যিফালৰ পৰা ফাৰ্ষ্টতে পাও তাৰ পৰা আমি নাম্বাৰিং কৰিম 1 দিছো 2 দিছো 3 দিছো 4 5 এডাল দীঘল চেইন হয় আৰু ইয়াত 5টা কাৰ্বন পৰমাণু আছে তাৰ আগত 4 নম্বৰত আছে মিথাইল গ্ৰুপ সো আমি লিখি লব লাগিব প্ৰিফিক্স হিচাপে 4 মিথাইল পেইন্ট 1 ওইক এসিড 4 মিথাইল পেন্টোইক এসিড আমি যে চালো কিছুমান ফাংচনেল গ্ৰুপ হিচাপে থাকিলে যৌগসমূহৰ কেনেকৈ নামকৰণ কৰে নেক্সট আমি আৰু কেইটামান উদাহৰণৰ লগতে হেলোজেন বা আদি গ্ৰুপ থাকিলে কেনেকৈ নামকৰণ কৰে চাম Audio Jungle